নমস্কাৰ, মই গীতাঞ্জলি বুঢ়াগোহাঁই মোৰ চেনেলত আপোনালোক সকলোকে স্বাগতম জনালোঁ। এতিয়া গধূলি সময় হ'ল, মই এতিয়া আজিৰ ব্লগ মই ষ্টাৰ্ট কৰিছোঁ আৰু আশা কৰোঁ আপোনালোকে শেষলৈকে চাব আৰু কেনে হৈছে জনাব। মোৰ আজি মনটো ভাল লাগি আছে আৰু সৰুকৈ দুখো লাগি আছে। ভাল লগা কাৰণটো জনাওঁনে? এতিয়া মই বেয়া লগা কাৰণটো জনাওঁ বাৰু। প্ৰথমতে বাৰু বেয়া লগাটোকে কৈ লওঁচোন। মই যিহেতু ইউটিউব জগতলৈ একেবাৰে নতুনকৈ আহিছোঁ, মাত্ৰ 2 সপ্তাহ পাৰ হৈছে মই ব্লগ দিবলৈ আৰম্ভ কৰা। গতিকে মোৰ ছাবস্ক্ৰাইবাৰ বা ভিউৱাৰ্ছ অতিকৈ কম, কিন্তু মোৰ ছাবস্ক্ৰাইব সংখ্যা আনৰ দেখোন প্লাছ হৈ যায়, আগলৈ যায়, মোৰ কিন্তু এখোজ পিছলৈ আহে মাজে মাজে। এইটো বাৰু মোৰে হৈছেনে আপোনালোকৰ ক্ষেত্ৰতো হৈছিলে মোক জনাবচোন বাৰু। যিসকলে বহুত দিনৰ পৰা কৰি আছে ইউটিউব জগতত ব্লগ দি আছে, তেখেতসকলক মই সুধিব বিচাৰিছোঁ। আৰু এইটো বাৰু বাদ দিলোঁ। আৰু এটা ভাল লগা কাৰণ আছে, মই 4 দিন দিয়া নাই একেবাৰে। মই নিদিয়াৰ কাৰণে এতিয়া মোৰ যদিও কম সংখ্যক মোৰ ছাবস্ক্ৰাইবাৰ বা ভিউৱাৰ্ছ, তেওঁলোকৰ ভিতৰে মোক আকৌ ফোন কল কৰিছে যে মই কিয় দিয়া নাই বা কি হৈছে মোৰ। গতিকে সেইটো কথাত মই খুব আনন্দিত হৈছোঁ মই ফোনকেইটা পাই। আৰু মোৰ একো হোৱা নাছিলে বাৰু, মই দিবলৈ সময় পোৱা নাছিলোঁ। মই যিহেতু মা আছিলেহি আমাৰ ঘৰত, মই মাক মোৰ বাই ঘৰলৈ থ'বলৈ গৈছিলোঁ। আমি বাই ভনী 5জনী, 3গৰাকী ডিব্ৰুগড় ডিষ্ট্ৰিক্টতে আছোঁ। গতিকে অকণমান দূৰে দূৰে আছোঁ, সেইকাৰণে মোৰ ওপৰগৰাকী বাই ঘৰলৈ গৈছিলোঁ। তাতে মাক থৈ আহিছোঁ কেইদিনমান, মায়ে তাত কেইদিনমান থাকি আকৌ আহিবগৈ। যিহেতু মায়ে অকলে যাব নোৱাৰে, সেইকাৰণে মই থ'বলৈ গ'লোঁ। আৰু তালৈ যোৱা অহা এইবোৰকে দেখুৱাম অলপ অলপ আজি ব্লগত। আশা কৰোঁ আপোনালোকে চাব আৰু শেষত মন্তব্য জনাব। আৰু এইখিনি নকওঁ বাৰু, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সেইখিনি বাৰু সকলোৱে জানি, সেইখিনি মই আকৌ পুনৰাই নকওঁ আজি। বাৰু আপোনালোকে চাওকচোন বাৰু ভিডিঅ'টো। মইনো মাক লৈ ক'লৈ গৈছিলোঁ, কি কি দেখুৱাব পাৰোঁ আজি। মাক মই বাই ঘৰলৈ নি আছোঁ, মোৰ ওপৰজনী বাই। সেই আগৰ এটা ব্লগত মই ডাঙৰ বাইক দেখুৱাইছিলোঁ আৰু এতিয়া মোৰ ওপৰৰ বাইজনী ঘৰলৈ গৈ আছোঁ। আমাৰ 5জনী বাই ভনীৰ 3জনী ডিব্ৰুগড় ডিষ্ট্ৰিক্টতে আছোঁ, অলপ দূৰে দূৰে আছোঁ। মায়ে এতিয়া তালৈ যাব ওলাইছে আৰু মায়ে অকলে যাব নোৱাৰে, সেইকাৰণে আমি থ'বলৈ গৈছোঁ। মই আৰু ল'ৰা ছোৱালীকেইটা আছে মোৰ লগত। আমি এই ঘৰটো নাথাকোঁ অৱশ্যে, যোনফালেদি ওলাইছোঁ আমি তাৰ পিছফালে থাকোঁ, কিন্তু চাৰিওফালে পানী হোৱাৰ কাৰণে আমি ঘৰটোৰ মাজেদি ওলোৱা সোমোৱা কৰি আছোঁ। আৰু ওচৰো হয় অলপ, সেইকাৰণে আমি এইফালেদি ওলাই দিওঁ আৰু। গেটৰ ফালে যাব নোৱাৰিমেই চাগে, পানী হৈ আছে। গতিকে আমি এইফালেদি উঠি দিছোঁ। এইফালে উঠি অকণমান গৈ আৰু গেটৰ ওচৰত আকৌ তাৰপৰা ওলাই আমি গেটখন পাৰ হ'ম। এয়া আমি মা আৰু মই এতিয়া উঠি লৈছোঁ। আমি গাঁওখনত সোমালোহি বাই ঘৰৰ। এইটো ৰাস্তা ৰেল ৰাস্তাই টাউনৰ পৰা আহিছে আৰু এইফালেদি আমি আহিলোঁ। আমি গাঁৱলৈ সোমোৱা ৰাস্তাটো এৰি থৈ আহিলোঁ ক'ৰবাতে। আমি ৰাস্তাইদি নগৈ আমি চিৰিয়েদি যোৱা কাৰণে আহিলোঁ এনেকৈ। চিৰিৰ ওপৰেদি যাম এতিয়া, যিহেতু চিৰিৰ ওপৰেদি খোজকঢ়াটো অকণমান অসুবিধা হয়। লাহে লাহে গৈ থাকিম আৰু, মাও খৰকৈ যাব নোৱাৰে। আকৌ লৈ আহিছোঁ তাকে চিৰিৰ ওপৰেদি। ল'ৰাকেইটাই আমনি কৰিলে, মানে এফালেদি যাম বুলি ক'লে, সেইকাৰণে গুচি আহিলোঁ এফালে। আৰু এতিয়া লাহে লাহে গৈ থাকোঁ, আপোনালোকে আহক আমাৰ লগতে লাহে লাহে গৈ থাকোঁ, এখোজি দুখোজিকৈ। এয়া দুটা বেগ লৈ দিছে আৰু মায়ে এখোজি দুখোজিকৈ আগবাঢ়ি আছে। এনেকৈ গৈ আছোঁ। এইখনেই গাঁও, বাওঁহাতে বেছিভাগ আছে, সোঁহাতে আছে এঘৰ দুঘৰ। মাজেদিয়ে চিৰি গৈছে। এইটো লাইন মৰাণত লাগিছেগৈ। এয়া তলৰ ৰাস্তা এটাও আছে, কিন্তু ৰাস্তাটো এতিয়া নাই যোৱা আমি, তাত বোকা পানী আছে। আমি ওপৰে গৈ থাকিম। আমি নিশ্চিন্ত মানে গৈ আছোঁ ৰেলৰ চিৰিৰ ওপৰে, যিহেতু এতিয়া ৰেল অহা যোৱা নকৰা হ'ল লকডাউন হোৱাৰ পৰা। সেইকাৰণে আমি একেবাৰে নিশ্চিন্ত মানে গৈ আছোঁ। মায়ে সেয়া বহুত দূৰ পালেগৈ, আমি পিছে পিছে গৈ আছোঁ। এইয়া চাহৰ বাগান, এইবোৰ চাহ বাগান হয়। ইয়াৰ প্ৰায় মানুহৰ ঘৰতে চাহৰ খেতি আছে, অকণমানকৈ হ'লেও আছে নিজৰ ঘৰৰ বাৰীত বা পিছফালে। এয়া চাহপাত তুলি আছে। আমি বহুত দূৰ পালোগৈ এতিয়া।
ফটো প'জ। এয়া আমি আহি আছোঁ, খোজকাঢ়ি আহি আছোঁ যদিও সিহঁতে আমনি নাই কৰা, কাৰণ তাত যিহেতু আমি সোমায়েই থাকোঁ বেছিভাগ সময়। এনেকৈ মুকলি পৰিৱেশ সিহঁতে ইমান নাপায়, যেতিয়া পায় খুব ভাল পায় আৰু উপভোগ কৰে সময়খিনি। তাতে ৰেলৰ ৰাস্তাটো এইবোৰ পথাৰ বা বাগানতকৈ বহুতখিনি ওখ, সকলো ফালে ওপৰত উঠি থকা যেন লাগে, পাহাৰ নে পৰ্বতত উঠিছোঁ যেনেই লাগিছে চাগে সিহঁতক। খুব ফূৰ্তি কৰি আহি আছে। জংঘল দেখিলে ভয় খাওঁ যে কেলে? বাবু জংঘল দেখিলে কেলে ভয় লাগে? আৰু ভিডিঅ' কৰি দেচোন। ভয় লাগিছে? ভয় লাগিছে কেলে? ভয় লাগিছে বাবু? তুমি জংঘল দেখিলে ভয় লাগে কোৱা যে কেলে? কি ওলাই ন জংঘলত? বান্দৰ। বান্দৰলৈ ভয় কৰে নেকি? তুমি এতিয়া কিবা কৈছিলা সেইটো নকলা। অঁ, সেইকাৰণে ভয় লাগে ন? পৰিবা দেই, মানুহ পৰিবা। একো দুখ ভাগৰ অনুভৱ হোৱা নাই মুকলি পৰিৱেশত পাই। খুব ভাল পাইছে। খোজকাঢ়িছে কিমানটো গমেই নাই পোৱা। এয়া দুষ্টামি চাওকচোন, যদি কেনেবাকৈ তললৈ মুখ কৰি পৰে, মুখ হৈ থাকিবনে বাৰু? মুকলি পৰিৱেশত ফুল এনজয় কৰি আহি আছোঁ। আচলখনো উৰুৱাই চাইছোঁ মাজে মাজে। এবাৰ যদি মায়ে আগবাঢ়ে মই পাছত থাকোঁ, আকৌ যদি মই আগত মায়ে পাছত থাকে। খুব আমি এনজয় কৰি আহি আছোঁ লাহে লাহে নিশ্চিন্ত মনেৰে। ৰ'দো নাই, বৰষুণো নাই, ডাৱৰীয়া বতৰ আৰু মুকলি পৰিৱেশ। সেউজীয়া সেউজীয়া পথাৰ আছে, এতিয়া ধান ৰুই উঠিছে পথাৰবোৰ, আৰু সেউজীয়া সেউজীয়া চাহ বাগানবোৰ। তাৰ মাজেৰে ওখ ৰেলৰ চিৰি দি আমি খোজকাঢ়ি আহি আছোঁ। খুব ভাল লাগিছে। আৰু কেতিয়াবা মাজে মাজে ল'ৰাটোৱে সেই দূৰত থকা গছ গছনিবোৰ দেখি ভয় কৰে, কয় তাৰ পৰা কিবা ওলাব নেকি। এইবোৰ দেখি থকা পৰিৱেশ নহয় যিহেতু, সেইকাৰণে ভয় কৰে নেকি। আৰু এয়া মা চেণ্ডেল ওলাই গৈছে ভৰিৰ পৰা, সেইকাৰণে আকৌ ভৰাই লৈছে, আকৌ আহিব ধৰিছে। বাই ঘৰত পালোগৈ। খাই বৈ জীয়াই সূতাই আমি গাঁৱৰ ফালে এপাক ওলাই আহিছোঁ। এই ৰেলখন ৰখাই থোৱা ৰেলখনৰ আগলৈ এটা সৰু ষ্টেচন আছে, ৰেল ষ্টেচন। তাত কিন্তু এতিয়ালৈকে ৰেল তাত নৰয়, অকল পেচেঞ্জাৰ ট্ৰেইনখন ৰয় অকণমান দেৰি কাৰণে, আৰু টিকেট কাউণ্টাৰো হোৱাগৈ নাই। কিন্তু কিয় হোৱা নাই নাজানো। ইয়াৰ পৰা যদিও উঠে বা ইয়ালৈ যদি কোনোবা আহিবলৈ এইটো ষ্টেচনৰ কথা কয়, কিন্তু টিকেট পোৱা নাযায়। ইয়াততো নাপায়েই, আনকি টাউনত কাটিব হ'লেও লেপেটকটা বুলি কয় এই ষ্টেচনটো, এই চাইনবৰ্ডটো লিখা আছে। ইয়ালৈ কিন্তু টিকেট নাপায়। যদি আপোনাৰ টিকেট দৰকাৰ হয়, ইয়াত আগত এই ষ্টেচন পোৱাৰ আগত ধমন বুলি কয়, ধমনৰ কাৰণে কাটি ইয়ালৈ আহিব লাগিব, নহ'লে মৰাণলৈ কাটি ইয়াত নামিব লাগিব। পেচেঞ্জাৰ ট্ৰেইনৰ বাহিৰে বেলেগ ট্ৰেইন নৰয় বুলি কৈছে এতিয়ালৈকে। কিন্তু সম্পূৰ্ণখিনিয়ে ষ্টেচনৰ সম্পূৰ্ণখিনিয়ে ইয়াত আছে সুবিধা। এয়া লেপেটকটা বুলি লিখা আছে, দেখি ধৰিব পাৰিছেনে বাৰু? এয়া এইটো লেপেটকটা ষ্টেচন। কিন্তু ইয়ালৈ আপুনি টাউনত টিকেট কাটিলে নাপাব, আৰু ইয়াত পৰা কাটি আপুনি উঠিলেও ইয়াত টিকেট নায়েই, ইয়াত টিকেট কাউণ্টাৰে নাই। শুনামতে গেছ ক্ৰেকাৰৰ তেল ইয়াতকৈ অকণমান আগত এটা কিবা আছে, মই দেখাগৈ নাই, কোৱাই শুনিছোঁ। ট্ৰেইন টেংকাৰে তেল আনি গেছ ক্ৰেকাৰলৈ ইয়াৰ তলেদি পাইপৰ দ্বাৰা তেল ইয়াতে ভৰাই বুলি কোৱা শুনিছোঁ। মই দেখাগৈ নাই, হয়তো হয়। এজনী মোৰ বায়ে তাঁতো বয়। এইখন তাঁতীশাল বুলি কয়। এখন শালত বলে কাপোৰখন খৰকৈ বোৱা যায়, আৰু কাপোৰখন অকণমান মাটিশালৰ কাপোৰখনতকৈ ভাল হয়। আৰু ভিতৰতে পাতি লৈছে, ৰাতি দিনেই ব'ব পাৰে, যেতিয়া সময় পায় তেতিয়াই। বায়ে কাপোৰ চিলাই দেই, এইবোৰ কাপোৰ
কাপোৰ অৰ্ডাৰ লৈছে। ওচৰে পাঁজৰে মানুহবোৰে দিয়ে, মোতকৈ বেছি চিলাই বায়ে কাপোৰ। এয়া শালত বোৱা কাপোৰ আছে, বজাৰ কিনাও কাপোৰ আছে। যাৰ যি পচন্দ সেই তেনেকুৱা ধৰণৰ কাপোৰ বায়ে চিলাই দিয়ে, মাত্ৰ আনি দিয়ে। আমি আৰু মাইকী মানুহ নোচোৱাকৈতো থাকিব নোৱাৰোঁ। কাপোৰ কানি দেখিলে মই গোটেইবোৰ খুলি মেলি চালোঁ আৰু ভাল লাগিছে কাপোৰবোৰ। এইযোৰ পলিপাট হয়, আজিকালি পলিপাটটো খুব চলিছে, পাটৰ নিচিনাই দেখি। আৰু এইযোৰ গেৰ ডিজাইনৰ কাপোৰ, মোৰ খুব ভাল লাগে এই কাপোৰযোৰ। এই কাপোৰযোৰ বেলেগ এটা ষ্টাইল আছে। এইটো হৈছে চাদৰৰ আগ দুটাত থকাৰ উপৰিও বুকুৰ মাজতো এইটো ষ্টাইল দিয়ে। এনেধৰণে বুকুৰ মাজত দিয়া ডিজাইনটো অকণমান আগকেইটাতকৈ অকণমান ডাঙৰ, পিন্ধিলে খুব ভাল দেখি। কাপোৰযোৰ পদ্মিনী সূতাৰ হয়, কিন্তু ডিজাইনটো এনেকুৱা। আৰু এইটো মেচিনতে চিলাই কাপোৰ কানিবোৰ। হাতৰ বিদ্যা হিচাপে কৰে আৰু কিছুমান নিজৰ কাম, দহি বটাও কৰে। এনে থকাতকৈ কৰাটোৱে ভাল। ভিডিঅ'টো দীঘলীয়া হোৱাৰ বাবে বহুখিনিয়ে মই দেখুৱাবলৈ নোৱাৰিলোঁ, থুলমূলকৈ দেখুৱাই থ'লোঁ। এনেকুৱা পালে জনাব। আজিলৈ মই ইমানতে সামৰিলোঁ। বাই বাই।